Hello everyone, মই সস্তিকাই আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ব্লগলৈ মই সকলোকে স্বাগতম জনাইছো। আজি আসলতে ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু কিবা কিবি অসুবিধাৰ কাৰণে কৰা নহলে। ব্লগটো ষ্টাৰ্ট কৰোতে প্ৰায় দেৰিয়ে হৈ গ'ল, এতিয়া 12টাই বাজিব হ'ল আৰু ৰাতিপুৱাৰ পৰা সকলোখিনি কাম কৰিলো আৰু এতিয়া মই যাবলৈ ওলাইছো গোলাঘাটলৈ আৰু আজি কোভিড টেষ্ট কৰিব লাগে। গতিকে যাওঁ, কি হয় খুব ভয় লাগি আছে কিন্তু কি হয় চাও গৈ আহো। আমি আহি পালোহি এনাজৰী বিবাহ ভৱন। এতিয়া ওপৰলৈ উঠি আহি আছো। ইয়াতে আমি কোভিড টেষ্ট কৰিব লাগিব। এয়া আহি গ'লোহি। আহি পাই গ'লোহি। এয়া এনাজৰী বিবাহ ভৱন। মাতটো ওলাইছেনে নাই গম নাপাওঁ বাৰু। পাছফালে অকণমান দেখাই দিওঁ। এয়া মিষ্টাৰ বহি আছে কোভিড টেষ্ট কৰিবলৈ ৱেটিং। এইফালে মানুহ চব কিমান আছে, এইটো অলপ কমিলেই, বহুত আছিলে মানুহ, অলপ কমি গৈছে। এইফালে আমাৰ ষ্টাফৰ আৰু এজন আহিছে, দেখা পাইছোঁ। জয়ন্ত দা কোনো নহয়, ভিডিঅ' কৰি খুব ভয় লাগি আছে আচলতে, কি হ'ব টেষ্টত কি ওলাব ঠিক নাই আৰু। ঠিক আছে, আমি ইয়াতে বহি আছোঁ, কি হয় চাই থাকক ভিডিঅ'টো। ৰিজাল্ট আহি গ'ল, ফাইনেলি নিগেটিভ আহিছে আৰু সেইকাৰণে খুব ভাল লাগিছে মনটো। জয়ন্ত দা ৰিজাল্ট আপোনাৰ নহয় নাই ভিডিঅ'। ঠিক আছে এতিয়া যাম আৰু ইয়াৰ পৰা যাব পাৰি। অলপ বজাৰ আছে, সেইখিনি কৰি লওঁ। ঠিক আছে, চাই থাকক ভিডিঅ'টো। ভাবিলোঁ একাপ চাহ খাই লওঁ আৰু এইখন হৈছে বেকাৰ্ছ পইণ্ট, গোলাঘাটৰ একদম মাজমজিয়াতে আছে আৰু আমি প্ৰায়ে এইখনতে চাহ খাওঁ। আৰু আগতেতো স্কুলৰ পৰা যাওঁতে আমি সদায় চাহ খাওঁ বুলি ক'লেও ভুল নহয় আচলতে। ইয়াতে আমি দুইজনী এতিয়া চাহ খাই ল'লোঁ। এতিয়া আমি আহিছোঁ বেংকলৈ, গোলাঘাট SBI বেংক। চাওকচোন ইমান সুন্দৰ। আমি এতিয়া ওপৰলৈ গৈ আছোঁ, ইমান সুন্দৰ সুন্দৰ ফটো তেওঁলোকে ইয়াত লগাই থৈছে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। ইয়াতে হাজবেণ্ডৰ এটা কাম আছে, গতিকে আমি আহি আছোঁ ওপৰলৈ। এইটোৱে হৈছে গোলাঘাটৰ SBI বেংক। বেংকটো চাওকচোন কিমান ধুনীয়া। ইয়াতে লিখা কাম কৰি লৈছোঁ। আচলতে তেওঁ ফুৰাইছে ফৰ্মখন। পুৰা বৰষুণ দি আছে, আমি ইয়াতে ৰৈ দিছোঁ অকণমান। বিশ্বকৰ্মা পূজাৰ কাৰণে ইমান ধুনীয়া ধুনীয়া মালা ওলাইছে। হেল্ল' ফ্ৰেণ্ডছ, মই ঘৰ আহি পালোহি
আসলতে ঘৰ আহি পোৱাৰ পিছত আকৌ এটা বাৰ্থডে পাৰ্টি আছিল ওচৰতে সো বাৰ্থডে পাৰ্টি খাবলৈ গ'লো খাই পেলাই আহিলো আসলতে আজি কেবাটাও কাম লৈ গৈছিলো টাউনলে কোভিড টেষ্টটো কৰিলোৱে আৰু লগতে আৰু কিছুমান বজাৰ কৰিবলগীয়া আছিল সেইখিনি কৰিম বুলি ভাবিছিলো কিন্তু বেংকত সোমাই ইমানেই দেৰি হ'ল আসলতে প্ৰথমতে SBI বেংকত বহুত দেৰি হ'ল তাৰ পিছত আকৌ গ্ৰামীণ বিকাশ বেংকত যাবলগীয়া হ'ল কিছুমান কাম আছিল ইমানে দেৰি হ'ল আৰু তাৰ পিছত ইমানেই বৰষুণ দিলে আমি একো বজাৰ কৰিব নোৱাৰিলো মাত্ৰ এখন বেডশিট কিনি আনিছো এখন কনকে আপোনাক দেখাও এখন বেডশিট এখন কিনি আনিলো খুব ধুনীয়া ফুল এটা আছে মোৰ ফেব্ৰিক কৰিবৰ কাৰণে ফুলটো চাগে খুব ধুনীয়া হ'ব ন কেনেকুৱা লাগিছে বাৰু এখন বেডশিটখন মাত্ৰ এখনেই ললো আৰু কিবা কিবি লম বুলি ভাবিছিলো কিন্তু লোৱা নহলে দেৰি হৈ গ'ল আৰু একদম সন্ধিয়া লাগল এতিকে আহোতে আৰু ভিডিঅ' কৰিব নোৱাৰিলো যেহেতু আৰু আহি পটাপট একদম চাহ খালো ঘৰত চাহটা খাই আকৌ লগালগ বাৰ্থডে খাবলৈ গ'লো এতিয়া আহিলো বাৰ্থডে খাই এতিয়া ৰুমটো খুবেই বেছিজিল হৈ আছে অকণমান চিজিল কৰিবলগীয়াও আছে সেইখিনি কৰিম তাৰপিছতে ভাত বনাব লাগিব তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক মই অকণমান ৰুমটো চিজিল কৰি মেলি ভাত বনাবলৈ যাম চাই থাকক ভিডিঅ'টো আজি ডিনাৰত মই বনাবলৈ লৈছোঁ এয়া কচু লগতে এয়া হৈছে ভেদাইলতা পটল এইদৰে সৰু সৰুকৈ কাটিছোঁ পটলৰ এটা ৰেচিপি বনাম এয়া হৈছে ৰঙলাও এইদৰে কাটি লৈছোঁ এয়া হৈছে পিঁয়াজ বিলাহী আৰু নহৰু এতিয়া এখন গৰম কেৰাহীত মই এইদৰে তেল দিছোঁ আৰু ইয়াতে মই কাটি লোৱা পটলখিনি এইদৰে ফ্ৰাই কৰি ল'ম খুব ভালদৰে লৰাই দিছোঁ লগতে হালধি দিছোঁ আৰু লৰাই দিছোঁ খুব ভালকৈ এতিয়া এখন ঢাকনিৰে ঢাকি দিছোঁ এতিয়া পুনৰ পটলখিনি মই লৰাই দিছোঁ ভালকৈ এইখিনি অলপ ফ্ৰাই হোৱাৰ পিছতে আমি এইখিনি কাঢ়ি থ'ব লাগিব এতিয়া আৰু অকণমান ফ্ৰাই হ'বলৈ বাকী আছে এইখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ এতিয়া এইখিনি মই এখন পাত্ৰত কাঢ়ি থৈছোঁ কেৰাহীত পুনৰ সামান্য তেল গৰম কৰিছোঁ আৰু তেল গৰম হোৱাৰ লগে লগে ইয়াতে পিঁয়াজ বিলাহী আৰু নহৰুখিনি এনেদৰে দি খুব ভালকৈ লৰাই দিব লাগিব এইখিনি এইদৰে লৰাই দিছোঁ ইয়াতে দিছোঁ হালধি জোখমতে হালধি দিছোঁ আৰু ইয়াতে মই কিছুমান মছলা এড কৰিম আপোনালোকে যি মছলাই দিব বিচাৰে দিব পাৰে মই ইয়াত দিছোঁ জিৰা গুড়ি সামান্য ধনিয়া গুড়ি দিছোঁ আৰু লগতে মই দিছোঁ অকণমান মিট মছলা মই ইয়াতে দিছোঁ আৰু খুব ভালদৰে এনেদৰে পুনৰ লৰাই দিছোঁ আৰু এইখিনি এতিয়া মই এটা পেষ্ট বনাই লৈছোঁ কেৰাহীত পুনৰ সামান্য তেল গৰম কৰি পেলাই এই পেষ্টখিনি এনেদৰে দি দিছোঁ আৰু এই পেষ্টখিনি আমি এতিয়া অলপ সময় ভাজিব লাগিব এনেদৰে কিছু সময় পেষ্টখিনি ভজা হোৱাৰ পাছত এতিয়া ইয়াতে মই এড কৰিছোঁ ভাজি থোৱা পটলখিনি পুনৰ এনেদৰে লৰাই দিছোঁ আপোনালোকেও এনেদৰে বনাই চাবচোন খাবলৈ খুবেই ধুনীয়া হয় ইয়াতে মই এতিয়া সামান্য গৰম পানী দিছোঁ আৰু ভালদৰে পটলখিনি পেষ্টৰে সৈতে পটলখিনি ভালদৰে সিজিবলৈ দিছোঁ লগতে দিছোঁ কেইটুকুৰামান বইল আলু
আপোনাকো এনেকৈ বনাই খাবচোন এতিয়া বনাবলৈ লৈছোঁ ৰঙালাও বৰ তাৰ বাবে মই লৈছোঁ এয়া আটা পানী আৰু আটা এনেদৰে মিক্স কৰি লৈছোঁ তাতে দিছোঁ হালধি আৰু সামান্য মছলা গুড়ি দিছোঁ মই ইয়াতে জিৰা গুড়ি দিছোঁ আৰু ধনিয়া দিছোঁ আচলতে আটাৰ সলনি ইয়াতে বেচন ব্যৱহাৰ কৰিলে খুবেই ধুনীয়া হয় কিন্তু আজি ঘৰত বেচন নাই বাবে মই এনেদৰে আটা দিয়ে বনাবলগীয়া হৈছে লগতে দিছোঁ অকণমান গৰম মছলা আৰু এইদৰে এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ ইয়াতে দিছোঁ নিমখ দিবলৈ থাকিয়ে গৈছিলে এয়া নিমখ দি ভালদৰে এনেদৰে মিহলাই অলপ হালধিটো কম হোৱা যেন দেখি সামান্য হালধি পুনৰ ইয়াত দি দিছোঁ এয়া মোৰ মিশ্ৰণটো ৰেডি হৈ গৈছে আৰু এয়া ৰঙালাও খুব পাতল পাতলকৈ এনেদৰে কাটি লৈছোঁ কেৰাহীত সামান্য তেল গৰম কৰিছোঁ তেলখিনি গৰম হৈ গৈছে এতিয়া মিহিকৈ কাটি থোৱা ৰঙালাওখিনি এনেদৰে মিশ্ৰণটোত দি দিছোঁ আৰু এতিয়া ইয়াৰ পৰা মই এপিচ এপিচকৈ এইখিনি তেলত ফ্ৰাই কৰিম তেলত এপিচ এপিচকৈ ৰঙালাওখিনি ফ্ৰাই কৰিছোঁ খুবেই ধুনীয়া লাগে এনেদৰে খাবলৈ আপোনালোকেও বনাই চাবচোন আৰু বেচন দি খাবলৈ সঁচাকৈ খুবেই ধুনীয়া হয় আৰু এইদৰে দুইফালৰ পৰা ভালদৰে সিজাকৈ এইদৰে ভাজি লৈছোঁ তেলত আৰু এয়া মোৰ ৰঙালাও বৰ ৰেডি হৈ গৈছে আমাৰ ঘৰত আচলতে সকলোৱে খাই খুবেই ভাল পায় এয়া ৰঙালাওৰ বৰ ৰেডি আপোনালোকে এনেদৰে বনাই চাবচোন আৰু কেনেকুৱা পায় মোক জনাব ভাত পানী বনাই আহিলোঁ আৰু আজি বনাইছোঁ পটলৰ এটা খুব ধুনীয়া সহজতে বনাব পৰা ৰেচিপি লগতে বনাইছোঁ ৰঙালাওৰ বৰ আৰু কচু বনাইছোঁ আপোনালোকলৈ মই ৰঙালাও বৰ আৰু পটলৰ গ্ৰেভিটোৰ ৰেচিপি আগবঢ়াইছোঁ কিন্তু কচুৰ ৰেচিপিটো মই আজি আগ নবঢ়াওঁ কাৰণ ভিডিঅ'টো বহুত দীঘলৈ যাব সেইবাবে এই দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আজি এই ৰেচিপিকেইটাৰে মই মোৰ ব্লগটো সামৰিম আৰু আপোনালোকে কেনেকুৱা পালে মোক জনাব কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ